হাই ফ্ৰেণ্ডছ, মঙ্গল গ্ৰহত হেলিকপ্টাৰ উৰিল। শুনিছেনে? মঙ্গল গ্ৰহৰ পৃষ্ঠত হেলিকপ্টাৰৰ সফল অৱতৰণ কৰাই মহাকাশ গৱেষণাৰ ইতিহাসত ইতিহাস ৰচিলে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। এটা গ্ৰহৰ পৰা নিয়ন্ত্ৰণৰ সমস্ত দায়িত্ব বহন কৰি অন্য এটা গ্ৰহত হেলিকপ্টাৰ অৱতৰণ কৰাই বিশ্ববাসীক চমক খুৱালে কেলিফৰ্ণিয়াৰ পছাডানাস্থিত নাছাৰ জেট প্ৰপালচন লেবৰেটৰীয়ে। চলিত বছৰৰ 18 ফেব্ৰুৱাৰীত নাছাই মঙ্গলৰ পৃষ্ঠত ৰিজাৰ্ভাৰেঞ্চ ৰভাৰৰ সফল অৱতৰণ কৰাৰ পিছত সোমবাৰে পুৱা 3:34 বজাত মঙ্গল গ্ৰহৰ পৃষ্ঠৰ পৰা হেলিকপ্টাৰৰ সফল উৰণ ঘটাই এক অৰ্থত আজিৰ পৰা প্ৰায় 117 বছৰৰ পূৰ্বে আমাৰ গ্ৰহত ৰাইট ভাতৃৰ দৰে প্ৰথমবাৰৰ বাবে আকাশত উৰাৰ সপোন বাস্তৱায়িত কৰাৰ পিছত মঙ্গল গ্ৰহত বাস্তৱায়িত কৰিলে নাছাৰ মহাকাশ অভিযানৰ এক জটিল মিছন। মঙ্গল গ্ৰহৰ পৃষ্ঠত 4 ফুট দৈৰ্ঘ্যৰ দুখন পাংখাযুক্ত 4 পাউণ্ড ওজনৰ হেলিকপ্টাৰখনে প্ৰাৰম্ভিক অৱস্থাত 4 ছেকেণ্ডৰ বাবে মঙ্গল পৃষ্ঠৰ পৰা 10 ফুট উচ্চতালৈ উৰা মাৰি মঙ্গল গ্ৰহৰ ফটো সংগ্ৰহ কৰি বিশ্বৰ মহাকাশ গৱেষণা সংস্থাৰ ঈৰ্ষাৰ পাত্ৰ হৈ পৰে মাৰ্কিন গৱেষণা সংস্থা নাছা তথা আমেৰিকা যুক্তৰাষ্ট্ৰ। ফ্ৰেণ্ডছ, অৱশ্যে নাছাৰ তৰফৰ পৰা যোৱা 11 এপ্ৰিলতেই এই হেলিকপ্টাৰ উৰণ সম্পৰ্কে কৰাৰ কথা আছিল যদিও পৃথিৱীৰ পৰা পঠিওৱা কামাণ্ড ছিকুৱেন্স অৰ্থাৎ ৰেডিঅ' নিৰ্দেশনা বিচ্ছিন্ন হৈ পৰাৰ বাবে সেয়া সম্ভৱ হৈ উঠা কথা নাছিল। যোৱা 16 এপ্ৰিলত হেলিকপ্টাৰ নিয়ন্ত্ৰণ দলটোৱে মঙ্গল পৃষ্ঠৰ পৰা যথাবিহিত ছিগনেল পোৱাৰ পিছত পঠিওৱা কামাণ্ডৰ লগে লগেই মঙ্গল পৃষ্ঠৰ বাতাবৰণৰ কোনো বাধাৰ সন্মুখীন হোৱা নাছিল। ফ্ৰেণ্ডছ, মঙ্গল গ্ৰহৰ পৃষ্ঠত নাছাৰ এই হেলিকপ্টাৰ উৰণ সম্পৰ্কীয়াৰ মূল ইঞ্জিনিয়াৰ কোন জানেনে? আমাৰ চুবুৰীয়া দেশ ম্যানমাৰৰ এগৰাকী মান নাৰী মিমি আং। মিমি আং কেলিফৰ্ণিয়াৰ পছাডানাস্থিত নাছাৰ জেট প্ৰপালচন লেবৰেটৰীৰ মুখ্য অভিযন্তা ৰূপে কৰ্মৰত। In the actual environment of Mars. It's extremely difficult to fly at Mars because the atmosphere is so thin compared to Earth. At Mars, it's less than 1%. So the first and foremost challenge is to make a vehicle that's light enough to be lifted. And then the second is to generate lift. The rotor system is just spin very fast.